Hey beautiful people, welcome to our blog Prince Pinchu and Mom. আছে কি খাইছে আমলেট আৰু লুচি হয়নে জোতা পিন্ধি থৈ না ভিতৰত জোতা নিপিন্ধো বোলে আজি শিৱসাগৰত ছেকেণ্ড ডে ব্ৰেকফাষ্ট ধুনীয়াকৈ কৰিলোঁ এতিয়া মজাকৈ আমি ওপৰত ৰেষ্টুৰেণ্ট আছে হোটেল ৰুমৰ চ' তাতে গৈ আছোঁ লাঞ্চ কৰিবলৈ গৈছে গৈছে চিচি ওপৰত কি আছে চোৱা ওপৰত কি জুচ অৰ্ডাৰ কৰিছিলোঁ বাট মাজা দি দিলে এনিৱেজ তাৰপিছত ম'ম' অৰ্ডাৰ কৰিছিলোঁ ম'ম' বোলে বনাওঁতে অকণমান কিবা এটা বেয়া হ'ল তেওঁলোকে ছাৰ্ভ কৰিব বেয়া পালে দেন ভাত দাইল আৰু চিকেন ফ্ৰাই অৰ্ডাৰ কৰিছিলোঁ সেইকেইটা মজা আছিলে ধুনীয়াকৈ খালোঁ দাইলটো অকণমান স্পাইচি হোৱাৰ কাৰণে প্ৰিঞ্চুৰ কাৰণে আকৌ এক্সট্ৰাকৈ দাইল অকণমান মানে দি দিলে নৰ্মেল দাইল যোনটো কাৰণে সি ধুনীয়াকৈ খালে ভাতকেইটা আমি গোটেইবোৰে খালোঁ একচুৱেলি পেট ফুল হৈ গ'ল আৰু খানাটো মজা আছিলে খানাটো আহি আছে বাৰু দেখুৱাই আছোঁ কেনেকুৱা আছিলে কি হয় কাৰ দাদা নে তোমাৰ দে তোমাৰ ৰেষ্টুৰেণ্টখন বিৰাটেই ধুনীয়া আছিলে য'ত মানে ফটো উঠিবলৈ একদম মানে ইনষ্টাগ্ৰাম ফ্ৰেণ্ডলি আৰু বহুত মানে কিউট টাইপ লাগিছিলে প্ৰিন্সে জোকাই আছিলে কৈ আছিলে মা এইটো তোমাৰ কাৰণে হয় চ' একদম গাৰ্লি টাইপ ফটোবোৰ একদম মজাকৈ উঠিলোঁ উঠি মেলি কিনে ইয়াত জুচ প্ৰথমতে খাই ল'লে ইহঁতে খাই মেলি কিনে ভাতৰ লগত মই পাপৰটো অৰ্ডাৰ দিছোঁ কাৰণ কিয় প্ৰিন্সুৱে মানে কি হ'ল দাইল চাইল যদি খাই ন লগত পাপৰ থাকিলে সি ধুনীয়াকৈ ভাতকেইটা খাই দিয়ে সেইটো কাৰণে আৰু মই অকণমান ক্লিপিং ৰাখি আছোঁ বিৰাটেই ভাল লাগিছে আৰু ইয়াৰ খানা আহি গ'ল মজাকৈ খানাত ইয়াৰ চিকেন ফ্ৰাই অৰ্ডাৰ কৰিছিলোঁ ভাত দাইল আৰু পাপৰ আছিলে আৰু লগতে চালাড অকণমান দিছিলে তোকো জলদি খোৱা লাষ্ট খাই লাষ্ট ল চিকেনটো দিয়াও খাই দিম আৰু এতিয়া অকণমান ওলাই আহিছোঁ শিৱসাগৰ পিনে ফুৰিবলৈ ব'লক আপোনালোকক দেখাওঁ কিনো ফুৰিলোঁ আৰু এয়া প্ৰিন্সু একদম শুই গ'ল একচুৱেলি সি ভাতটো খাই ল'লে যে ধুনীয়াকৈ আৰু এচি বতাহ পাই কিনে দাদাকৰ লগত ফ্ৰণ্ট ছিটত বহি গৈ আছে আৰু এয়া মই বেক চাইডে অকলে বহিছোঁ আৰু এতিয়া গৈ আছোঁ শিৱসাগৰখন চাম ধুনীয়া একচুৱেলি আগত আহোঁতে মানে সোমাইছিলোঁ কিবা ঠাইত কিন্তু বহুত ঠাইত মানে ফুৰা হোৱা নাছিল কাৰণ ৰাস্তাৰে অহা যোৱা কৰিলে যে চোৱাহে হয় মন্দিৰত সোমাইছিলোঁ বাৰু শিৱদৌলত কিন্তু বাকীবোৰ চোৱা হোৱা নাই সেইকাৰণে এইবাৰ ভাবিছোঁ বাকীবোৰত সোমাই চাওঁ কি হয় তলাতল ঘৰ ৰংঘৰ কাৰেংঘৰ এইবোৰ ব'লক আপোনালোকে মোৰ লগত চাব এইখন হ'ল জয়সাগৰ পুখুৰী য'ত আমি ৰখি কিনে বহুত টাইম অলপ মানে স্পেণ্ড কৰিলোঁ ইমান ভাল লাগিল নহয় আৰু ইমান মানে ধুনীয়া লাগিল মানে পৰিৱেশটো তাত কেইখনৰ ফটো ক্লিক কৰিলোঁ আৰু লগতে ভিডিঅ' উঠিলোঁ আৰু এই আগলৈকে গৈ আছোঁ তোমাৰ ফোনটো মোক দিয়া কিয় আৰু এইটো হ'ল শিৱদৌল আৰু এয়া আমি পালোহি ৰংঘৰ এতিয়া ভিতৰলৈকে সোমাই গৈ আছোঁ ব'লক মোৰ লগত আপোনালোকেও চাই ল'ব ৰংঘৰটো আৰু আমি এতিয়া ৰংঘৰৰ ওপৰত মানে চিৰিকেইটা আছে তাত ধুনীয়াকৈ প্ৰিন্সুক ধৰি লৈছোঁ প্ৰিন্সেতো আগতে গৈ মেলি ঘূৰি পূৰা চাই আহিলে চ' এতিয়া মই আৰু প্ৰিন্সু সোমাই গৈ কিনে এতিয়া চালোঁ ভিতৰত বিৰাট ধুনীয়া ওপৰৰ পৰা মানে তললৈকে ধুনীয়াকৈ চাব পাৰি চাই মেলি এয়া নামি আহিলোঁ আৰু এয়া তাৰপৰা নামিলে এনেকুৱা দেখিব পাৰি বিৰাটেই ধুনীয়া আৰু আহি কিনে আমি অকণমান ছাইডত বহিলোঁ সিহঁতে অলপ দেৰি খেলিলে জুকে গানে চালা আহা
সোমালোঁ। তাৰ পৰা আমি এতিয়া তলাতল ঘৰলৈকে আহিছোঁ। এয়া আগত তলাতল ঘৰ, গৈ আছোঁ। ঢেৰ মহ দেই, টিকলি ভৰি চৰি মহে কামুৰিব কিন্তু। তোমাক খেলা বস্তু লাগে, মোক ছাতি দে এতিয়া কোবাবা। তেতি মৌ ক'ত তেতি লাগিছে? মেড এংগলছ কোৱা, মেড এংগলছ। মোৰ মইতো দিছে, চাহ এটা দিয়া খাইছা। খাম দিয়া হোটেলত, হ'ব। তুমি নোখোৱা নেকি? তলাতল ঘৰৰ পৰা ওলাই আহি আমি অন দ্য ৱে ৰাস্তাতে ম'ম' আৰু লগতে পকৰি টেষ্ট কৰিলোঁ। ম'ম'টো ইমান খাচ নালাগিলে, চ' গম পালোঁ কি ৰেষ্টুৰেণ্টত টেষ্টি ম'ম' বনাইছে। চ' ম'ম' অৰ্ডাৰ কৰিলোঁ আৰু এতিয়া আমি খাম। পানী খাব দি আছোঁ। হা পানী ইয়াতে আছে ন, এই বটলটো দিয়া মোক আনি। এইটো বটল আনি দিয়া, তোমাৰ চৰ্দি হৈছে ন। দি আছে ৰ'বা দাদাই। আৰু প্ৰিন্সুৱে বাৰে বাৰে গৰম পানী বিচাৰিছিলে, কাৰণ তাৰ চৰ্দি লাগি আছিলে, সেইকাৰণে বাৰে বাৰে পিয়াহ লাগে চাগে। আৰু দাদাকে তাৰ কাৰণে গৰম পানী বনাই আছে। অঁ মোৰ ল'ৰাটোৱে পেলাইছে পানী, মোৰ ল'ৰাটোৱে পানী পেলাইছে। তুমি নহয়, মোৰ ল'ৰাটো, মোৰ ল'ৰা দৰ্জে পেলাইছে। তুমি মোৰ ল'ৰা, তুমি দৰ্জ। অঁ তুমি পেলাইছা। তুমি পেলাই নাই পেলোৱা, মোৰ ল'ৰাটো পেলাইছে, মোৰ ল'ৰাটো। দৰ্জ, মোৰ ল'ৰা দৰ্জ। পইচা কাট দিবা, ঠিক আছে হ'ব। ক্ৰিকেট খেলিছা বল, বাপৰে বাপ। লাগে মোক, ক'ত থলা তুমি মোৰ চামুচটো? মোৰ চামুচটো ক'ত থলা? মোৰ লাগে। দোকান পৰা লৈ আনিবা, এতিয়া যোৱা। মিঠা কৈছা তুমি। এতিয়া ডিনাৰ আহি গ'ল, চিকেন ফ্ৰাই লগতে চিকেন চাওমিন আৰু ভাত দালি আৰু পাপৰ দিছিলোঁ। এও আহি পালে। খাবলৈ একেবাৰে মন নাছিলে, সেইকাৰণে চাওমিন অৰ্ডাৰ কৰিছিলোঁ আৰু প্ৰিন্সক জোৰ কৰি অকণমান খাবলৈ কৈছোঁ। আৰু এতিয়া আমি খাম। মজাকৈ ডিনাৰ কৰিলোঁ আৰু থেংক ইউ ছ' মাছ কি শেষলৈকে আপোনালোকে ব্লগটি চালে। আৰু নেক্সট ব্লগ দি আছোঁ, তেতিয়ালৈ টেক কেয়াৰ, বাই বাই।